Good morning, friends. Welcome to my YouTube channel, Faiz Collection E2C. Today Sunday, 10th May 2020. I am outing for Rohat Toll Plaza. মই ভাবিছোঁ আপোনালোককো দেখুৱাওঁ ৰিচেণ্টলি অপেন হোৱা ৰহাট টোল প্লাজাখন নেশ্যনেল হাইৱে 37ত অলপ সময় ড্ৰাইভ কৰিম আপোনালোকৰ লগত ড্ৰাইভিঙৰ মজা লোৱাৰ লগতে মই টুল গেট সম্পৰ্কে কিছু কথা ক'ম টুল গেটসমূহত টুল চাৰ্জ কেনেকৈ লোৱা হয় কিমান টকা লোৱা হয় কিয় লোৱা হয় টুল গেটত টুল চাৰ্জ লোৱাটো কিমান যুক্তিসম্পন্ন যদি যুক্তিসম্পন্ন তেতিয়াহ'লে ইমান দিন কিয় বন্ধ কৰি থৈছিলে বা ইয়াক লৈ ইমান বিতৰ্ক কিয় হৈছিলে NH37 আৰু AH1ৰ হিষ্টৰী মই ক'ম NH37 কি কোনটো আৰু AH1 কোনটো আৰু দুইটা একেলগে কেনেকৈ হ'ল আদি বিভিন্ন কথা মই ক'বলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেল ফাইজ কালেকশ্যন E2C ছাবস্ক্ৰাইব কৰিব After a long time, I am going to drive out amid lockdown. গাড়ীখনত বহি কিবা নতুন নতুন লাগি আছে মই গাড়ীখন অলপ চেক কৰি ল'ব লাগিব লেটছ ষ্টাৰ্ট দি কাৰ অ'কে Now I am on Asian Highway 1. Asian Highway 1 is the longest route of the Asian Highway network, running 20,557 kilometers, starting from Tokyo in Japan, running through South Korea, North Korea, China, Hong Kong, Vietnam, Cambodia, Thailand, Myanmar, where it joins the network of Indian national highways. In the northeastern part of India, it starts from NH39, More, Imphal, Kohima to Dimapur, running through NH36, Dimapur to Nagaon, NH37, Nagaon to Jorabat, and NH40, Jorabat, Shillong to Dauki, before entering into Bangladesh. After a stretch of 508 kilometers in Bangladesh, it rejoins India in Petrapul, which is a border checkpoint between India and Bangladesh. NH35 Petrapul to Kolkata, NH19 Kolkata Durgapur, Asansol, Barhi, Allahabad, Kanpur, Agra to New Delhi, NH1 New Delhi to Jalandhar, Attari, from where it goes into Pakistan via the Wagah border. The total stretch of the AH1 in India is 2,648 kilometers, out of which 2,640 kilometers is two lane and more, while only 8 kilometers is one lane. নেশ্যনেল হাইৱে 37ৰ এটি বিতৰ্কিত টুল গেট হ'ল ৰহাট টুল গেট আমি সকলোৱে জানো ৰহাট টুল গেটখন নগাঁও জিলাত অৱস্থিত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ হাইৱে মেইনটেনেন্স এণ্ড ৰেগুলেটৰী বোৰ্ডে এই ৰহাট টুল গেটখন 1 মাৰ্চ 2020ৰ পৰা ৰিঅ'পেন কৰিছে 2015 চনত আৰু 2018 চনত এই টুল গেটখন খোলা হৈছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য প্ৰেছাৰ গ্ৰুপৰ আন্দোলনৰ বাবে এই টুল গেটটো বন্ধ কৰি দিবলগীয়া হৈছিল এতিয়া প্ৰশ্ন হয় টুল গেটসমূহে মানি কালেক্ট কৰাটো ইলিগেল নেকি উত্তৰ নহয় ই সম্পূৰ্ণ বৈধ কিন্তু কিয় এই সংগঠনসমূহে আন্দোলন কৰিছিল এই আন্দোলন অবৈধ আছিল নেকি নহয় আন্দোলনো অবৈধ আছিল আন্দোলনো যুক্তিপূৰ্ণ আন্দোলন কৰাৰ কাৰণ আছিল যে হাইৱে মেইনটেনেন্স এণ্ড ৰেগুলেটৰী এক্ট মতে টুল গেটত চাৰ্জ ল'বলৈ হ'লে টুল গেটত মানি কালেক্ট কৰিবলৈ হ'লে হাইৱেত কিছুমান সুবিধা দিব লাগে
যেনে হাইৱেখন মেইনটেইন কৰি ৰাখিব লাগে। কোনো ধৰণৰ হাইৱেখনৰ যিমান ক্ষতি হয় বা নষ্ট হয়, ক'ৰবাত গাঁত হৈ গ'লে বা অলপ বেয়া হ'লে সেইটো ঠিক কৰি দিব লাগে। ইউৰিনেল টয়লেটৰ ফেচিলিটি দিব লাগে। নিৰ্দিষ্ট দূৰত্বত তেলৰ ডিপুসমূহ থাকিব লাগে। গেৰেজৰ সুবিধা থাকিব লাগে। এইবোৰ সুবিধা নিদিয়াকৈ টুল গেট খুলি দিয়াৰ বাবেই এই সংগঠনসমূহে আন্দোলন কৰিছিল। এতিয়া আকৌ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ হাইৱে মেইনটেনেন্স এণ্ড ৰেগুলেটৰী বোৰ্ডে এই টুল গেটটো খুলি দিছে। মই ইয়াক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিছোঁ, কাৰণ ৰাস্তাবোৰ মাজত খুব বেয়া হৈ গৈছিল। এতিয়া অলপ মেইনটেনেন্স কৰি আছে, ৰাস্তাবোৰৰ কাম কৰি আছে। ৰাস্তাবোৰত চালকৰ বাবে যিমানেই ৰাস্তাবোৰ মেইনটেইন হৈ থাকিব সিমানেই ভাল। গতিকে মই ইয়াক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিছোঁ। বাকী বিশেষ একো সুবিধা এতিয়াও দিয়া দেখা পোৱা নাই। এতিয়া টুল গেট আহি পালোঁ। টুল নিৰীক্ষসমূহ কেনেকুৱা ধৰণৰ মই আপোনালোকক জনাই দিছোঁ। কাৰ, জীপ, ভেন, লঘু মটৰ বাহনৰ এবাৰ যাত্ৰা কৰিলে 95 ৰুপিজ দিব লাগিব। 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে 140 ৰুপিজ দিব লাগিব। মাহত 50 বাৰতকৈ অধিক যাত্ৰা কৰিলে 3085 ৰুপিজ দিব লাগিব। জিলাত পঞ্জীয়ন থকা বাহনৰ বাবে 45 ৰুপিজ দিব লাগিব। লঘু বাণিজ্যিক বাহন এবাৰ যাত্ৰা কৰিলে 150 ৰুপিজ দিব লাগিব। 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে 225 ৰুপিজ দিব লাগিব। মাহত 50 বাৰতকৈ অধিক যাত্ৰা কৰিলে 4985 ৰুপিজ দিব লাগিব। জিলাত পঞ্জীয়নৰ থকা গাড়ী হ'লে 75 ৰুপিজ দিব লাগিব। ট্ৰাক বা বাছৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে 315 ৰুপিজ দিব লাগিব। 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে 470 ৰুপিজ দিব লাগিব। মাহত 50 বাৰৰ অধিক যাত্ৰা কৰিলে 10,445 ৰুপিজ দিব লাগিব। আৰু জিলাত পঞ্জীয়ন থকা গাড়ী হ'লে 155 ৰুপিজ দিব লাগিব। 3XL যুক্ত বাণিজ্যিক বাহন হ'লে এবাৰ যাত্ৰা কৰিলে 340 ৰুপিজ দিব লাগিব। 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে 515 টকা দিব লাগিব। আৰু মাহত 50 বাৰতকৈ অধিক যাত্ৰা কৰিলে 11,395 ৰুপিজ দিব লাগিব। জিলাত পঞ্জীয়ন থকা গাড়ী হ'লে